স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন। এজন সংগ্ৰামী যুৱকৰ কাহিনী। কথাৰে নহয়, কামেৰে কৰিছে অসমীয়াগিৰি। ধৈৰ্য, বিশ্বাস আৰু একাগ্ৰতা থাকিলে যে মানুহ সফল হ'ব পাৰে, তাৰ এক উদাহৰণ হ'ল এই যুৱকজন। নাম ৰুদ্ৰ, বয়সো বেছি নহয়। যি সময়ত অসমৰ যুৱকে কামৰ সন্ধানত বহিৰাজ্যলৈ যায়, সেই সময়ত বহু সপোন বুকুত বান্ধি গুৱাহাটীলৈ আহিছিল ৰুদ্ৰ। পিতৃ মাতৃহাৰা ৰুদ্ৰৰ ওপৰতে আছিল ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব। সৰুকৈ আৰম্ভ কৰা সপোনটো যেন আজি ডাঙৰ হ'ল। আজি 2 বছৰ পূৰ্বে বাক্সাৰ পৰা আহি বৰবাৰী চাৰিআলিত আৰম্ভ কৰিছিল সৰুকৈ এখন ম'ম' দোকান। দোকানখন সৰু হৈ আছে, কিন্তু দিনক দিনে বৃদ্ধি পাইছে গ্ৰাহকৰ ভিৰ। জনপ্ৰিয় হৈ পৰিছে ৰুদ্ৰ, সকলোৰে আদৰ্শ হৈ পৰিছে। এনেদৰে কঠোৰ সংগ্ৰাম কৰি সকলোৰে আদৰ্শ হৈ পৰিছে তেওঁ। নিজৰ লগতে পৰিয়ালো পোহপাল দি আছে ৰুদ্ৰই। দিনত কিমানমান ম'ম' আপুনি বিক্ৰী কৰে? হয় 60-70 প্লেট, 50। কেতিয়া কম হয়, কেতিয়া বেছি হয়। আপুনি বাক্সাৰ পৰা গুৱাহাটীলৈ কেতিয়া আহিলে? মই ইয়াতে কাম কৰিবলৈ আহিছোঁ প্ৰথমতে। কাম কৰিলোঁ, পাছত নিজে খুলিলোঁ এটা সৰুকৈ নিজৰ। হয় ইনকাম 1000, 1500, 1200। ঘৰখন চলে ভালকৈ? ঘৰখন ঠিক-ঠাক চলি যায় আৰু নিজৰ মানে গাঁৱতে আৰু কৰিব পাৰি আৰু ব্যৱসায় কৰি পাৰি, চলিব পাৰি, বিজনেছ এইবোৰো চৰু কিবা কৰি ফালে সেইটোৱে ক'ব পাৰোঁ। বাহিৰতো যাব ইমান এইটো। ৰুদ্ৰৰ হাতৰ সুস্বাদু ম'ম' খাবলৈ যেন হেতা ওপৰা লাগে ৰাইজৰ। ৰুদ্ৰৰ ক্ষুদ্ৰ ম'ম' দোকানখনে অধিক জনপ্ৰিয়তা লাভ কৰিছে। দিনক দিনে বাঢ়িছে গ্ৰাহকৰ সংখ্যা। এনেদৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে যুৱকজনে। নিজৰ লগতে এতিয়া আৰু 10জনৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে বাক্সা জিলাৰ ৰুদ্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।